আজিৰ কবিতা অনুষ্ঠানত আমি যুগুতাই তুলিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰ, বৰ্তমান কবি হিচাপে তেওঁ সুকীয়া খ্যাতি থকা সঞ্জীৱ কলিতা। চান্দুবীৰ গদ্যৰ দৰে এখনি গ্ৰন্থ তেওঁ ইতিমধ্যে ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ এই যি লকডাউনৰ সময়ছোৱা, সেই লকডাউনৰ সময়ছোৱাত তেওঁৰ মনৰ ভাৱটো তেওঁ কবিতা আকাৰে আমালৈ প্ৰেৰণ কৰিছিল। আমি সেই কবিতাটো কিছু পাঠ কৰাৰ চেষ্টা কৰিছোঁ। কবিতা আত্মবন্দিত্বৰ পাঠ। এইখিনি নোহোৱালৈকে কল্পনাৰো অগোচৰ আছিল ঘৰখনেই পৃথিৱীৰ অন্যতম বন্দীশাল। ঘৰখন আমাৰ শেষ ঠিকনা আছিল, শেষৰটো বিন্দু আছিল ঘৰখন। ঘূৰি ঘূৰি পোৱালৈকে ঘৰ আমি ভ্ৰমণ কৰিছিলোঁ বহু যোজন বাট, যিবোৰ বাটেদি মানুহবোৰ গুচি গ'ল ঘৰখন এৰি। আনকি আকাশতো কাটি বাট একোটা উৰা মাৰি ভ্ৰমি থাকিল অদূৰৰ দেশ। সেই বাটেই ঘৰমুৱা কৰিছে মানুহবোৰক কেনেদৰে। ৰাতিপুৱাই সাৰ পালোঁ চিনাকি চৰাইৰ মাতত, খিৰিকী মেলোতে সোমাই আহিল যি ৰ'দ। ছবি এখন পৰিছে জানো মনত, বহুদিন আমি ঘৰত নাই, যদিও ৰাতিটো কটাই হৈ আছিলোহি নিজৰে ঘৰৰ আলহী। এই যে আছিল আমাৰো এটা পদূলি, এখন বাৰী, কণমানি পুলিবোৰ দেউতাই বাঢ়ি অহা দেখিছিল। নিজৰ কান্ধতকৈ ওখ হৈ এদিন আকাশ চুইছিল, সিহঁতে জানো কেতিয়াবা পাহৰিছিল শিপা। পলাতক ঈশ্বৰৰ চৰণ বিচাৰি ঘৰতেই এৰি আহিলোঁ আইক। গোসাঁই থাপনাত চাকি জ্বলাই আয়ে কুশলে ৰাখিলে আমাক। আইৰ হাতত বাজি উঠোতে পিতলৰ খাৰু, একেথৰে তাকেই চালোঁ। সময়ে যদি লিখিছে সমস্ত ইতিহাস কেৱল আইৰে হাতৰ তলুৱাত। শৈশৱৰ চ'ত আমি পাৰ কৰিছোঁ বুকুত আঁকি বহাগ নামৰ এটা উৎসৱ। কিমান উৰুঙা হ'ব পাৰে বহাগৰ দুপৰীয়া, কিমান বিষণ্ণ হ'ব পাৰে বসন্তৰ চৰাই। উৎসৱে সিঁচিছিল বুকুৰ পথাৰত ৰুবলৈ এডৰা কঠীয়া। বাটে অবাটে আমি আহিলোঁ গুচি গ'লোঁ, বাটে আমাক কাহানিও লৈ যোৱা নাছিল, য'ত মেকানিকেল চকাবোৰ তাতেই পৰি আছে বাবে। আজি খোজৰ হিচাপত ভৰিত লাগিছে মাটি, এদিন মাটিত খামুচি আমি থিয় হ'বলৈ শিকিছিলোঁ। ৰ'দত শুকুৱাবলৈ চোতালত মেলি দিছোঁ আচাৰৰ বৈয়াম, যিমানে পুৰণি সিমানেই সোৱাদ, আচাৰৰ দৰে পুৰণি দিনৰ স্মৃতি। পুৰণি কেলেণ্ডাৰত দাগ কাটি আমি হিচাপ কৰা নাই দিনবোৰ, চকুৰ পচাৰতে সাং হ'ল কেইবাকৰি অধ্যায়। স্মৃতি বুলি থাকিল বাকী, কেইবাদিনো আমাৰ দেখা দেখি নাই, কথা হোৱা নাই। আহৰিয়েই নহ'ল বুলি মনত পেলোৱাৰ এটাই অজুহাত, পুৰণি বন্ধু, নিজৰ কথা ভাবিলে আজি মনত পৰে তোমাৰ। কিমান স্বাধীনতা পি খাই মানুহ হৈছিল জীৱশ্ৰেষ্ঠ, ভাঙি পাতি কিমান গঢ়িলোঁ ঘৰৰ পাছত ঘৰ। এতিয়ালৈকে ভাবিব পৰা নাছিলোঁ যে ঘৰখনেই পৃথিৱীৰ অন্যতম বন্দীশাল। আজি বহুদিনৰ মূৰত আইনাত নিজকে দেখিছোঁ, পুৰণি ডায়েৰীত তোমাক বিচাৰিছোঁ। আজি বহুদিনৰ মূৰত মই লিখিবলৈ বহিছোঁ আধা লিখা উপন্যাসখন, পুনৰ আৰম্ভ কৰিছোঁ।